এখন গাঁও আছিল। গাঁওখনত এহাল পৰিয়ালে বহুত কষ্টেৰে বাস কৰিছিল। পৰিয়ালটোত মানুহজনে বহুত কষ্টেৰে হাল বাই খেতি কৰে, দুবেলা দুমুঠি খায়। লোকৰ ঘৰত কাম কৰি খেতি কৰি যিকেইটা টকা পায় তেওঁৰ পৰিয়ালটো পোহপাল দিবলৈ বৰ কষ্ট হয়, দুবেলা দুমুঠি খাবলৈ বহুত কষ্ট হয়। এনেকৈয়ে যদি বৰষুণ একেৰাহে পৰি থাকে, বান হয়, মই ঘৰৰ পৰা ওলাম কেনেকৈ পৰিয়ালটো পোহপাল দিম, দুবেলা দুমুঠি কেনেকৈ খুৱাম ইহঁতক, কি কৰোঁ এতিয়া মই? হে ভগৱান, উপায় কৰা, কিবা এটাতো ৰাস্তা দিয়া। সি ভাবি ভাবি বৰ চিন্তাত পৰিল। কি কৰোঁ এতিয়া, উপায় নাই, কি কৰোঁ? মাকে খাদ্য বনাই দুয়োটাকে খাবলৈ দিয়ে আৰু নিজেই গিৰিয়েকৰ লগত লঘোণে কটায়। এদিন গিৰিয়েকে ওলাই গ'ল আৰু দুপইচামান আনি বজাৰ কৰি ল'ৰা-ছোৱালীকেইটাক খাবলৈ দিলে। দুদিনমান তেনেকৈয়ে গ'ল। মা খাবলৈ দিয়া, আমাৰ বৰ ভোক লাগিছে, আমি থাকিব পৰা নাই ভোকত, বেগেতে দিয়া খাবলৈ। মাকে নদীত গা ধুবলৈ গৈ ভাবে, কি হ'ব এতিয়া? মই যদি ওলাই যাব পৰা হ'লে, মানুহজনো বেমাৰ, কি কৰোঁ? এনেকুৱাতে তেওঁ ভাবিলে, নাই মই বাহিৰলৈ ওলাই যাবই লাগিব, কিবা এটা কৰিব লাগিব। এনেদৰে তেওঁ ভাবি ভাবি ওলাই যায় মালিকৰ ঘৰত। মালিকনী বাইদেউ, কিবা কাম আছে নেকি? মোক দিয়ক। মালিকনী, বাইদেউ দিয়ক চাউলকেইটা উলিয়াই, মই জাৰি দিওঁ। বাইদেউ, চাউলকেইটা বানি হ'ল, মই এতিয়া ঘৰলৈ যাওঁ, ল'ৰা-ছোৱালীকেইটাৰ ভোক লাগিছে চাগে, কিবা দিয়ক, মই তৰাতৰিকৈ ঘৰলৈ যাওঁ। মানুহজনীয়ে চাউল লৈ পেলাই ঘৰলৈ আহি আছিল। আহি থাকোঁতে বাটতে ছাগলী এটা পালে। ছাগলীটোৱে মানুহজনীৰ চাউলখিনি খাই পেলালে। মানুহজনীৰ মনটো বৰ বেয়া লাগিল, কি কৰিব এতিয়া? মানুহজনীয়ে ভাবিলে, এতিয়া কি হ'ব? মই ল'ৰা-ছোৱালীকেইটাক কি খুৱাম? মানুহজনীয়ে আকৌ মালিকনীৰ ঘৰ পালেগৈ। বাইদেউ, মই গৈ থাকোঁতে ছাগলীজনীয়ে পাই মোৰ টোপোলাটো ফালি পেলালে। এতিয়া আপোনাৰ ঘৰত আকৌ আহিছোঁ। ক'লে, তোমাকতো মই তোমাৰ কামৰ দাম আগতেই দিলোঁ, এতিয়া আকৌ মই তোমাক ক'ৰ পৰা দিম বাৰে বাৰে? বাইদেউ দিয়ক, নহ'লে মোৰ ল'ৰা-ছোৱালীকেইটা লঘোণে মৰিব, ৰাতিপুৱাৰ পৰা ভোকত কলমলাই আছে, কিবা এটাতো দিয়ক বাইদেউ, কিবা এটাতো দিয়ক। নাই, মই নোৱাৰিম, পাৰা যদি তুমি খুন চাউল কেইটামান আছে সেইকেইটাকে লৈ যোৱা, নিয়া যদি। হ'ব বাইদেউ, দিয়ক, সেইকেইটাকে দিয়ক। মাকে ঘৰ পাওঁতে ৰাতি হ'ল। ল'ৰা-ছোৱালীকেইটাই বা কি কৰিছে, মই গৈ সোনকালে পাই ল'ৰা-ছোৱালীকেইটালৈ কিবা এটা বনাই দিওঁগৈ, বৰ ভোকত আছে। অ'ৰা, মই চোৱাচোন কি আনিছোঁ, আহি পাওঁতে দেৰিয়ে হ'ল, ৰ'বা মই ভৰি-হাতকেইটা ধুই আহি কিবা এটা বনাওঁগৈ। ল'ৰা-ছোৱালীকেইটাও চাগে ভোকতেই আছে, মোৰো পলম হ'ল আহাত। ল'ৰা-ছোৱালীকেইটাৰে সতি বাপেক মাক চাৰিওটাই আনন্দ মনেৰে এসাঁজ খালে।